আজি ওলাইছো আমি বস্কিয়া মন্দিৰলৈ আমাৰ পৰা প্ৰায় 7-8 কিলোমিটাৰ মান দূৰত হ'ব মন্দিৰটো যেহেতু ভন্টিয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিব আৰু তাই টেষ্ট পৰীক্ষা আৰম্ভ হৈছে সেয়ে আজি মা দেউতা ভন্টি আৰু মই শৰাই এভাগি দিবলৈ আহিলো আৰু আমি ভৰি হাত ধুই মন্দিৰৰ ভিতৰত সোমালো মন্দিৰটোত পিছে পূজাৰী বা দেউৰী কোনো নাথাকে নিজে শৰাই এভাগ বুঢ়ী গোসাঁইৰ আগত আগবঢ়াব লাগে আৰু বুঢ়ী গোসাঁইৰ আগত পাৰ এযোৰ আগবঢ়াই আমি সেৱা এভাগি ললো আৰু বহু দিনৰ পিছত আজি মোৰ বান্ধৱী চিত্ৰলেখা লগ পালো তাই আৰু মই একেলগে স্কুল কলেজ কৰিছিলো মানে 12 বছৰ একেলগে পঢ়িছিলো আৰু তাইৰ কোলাত থকা বাবুজন হৈছে তাইৰ ল'ৰা আৰু এইফালে মাই প্ৰসাদ বিলাবলৈ আৰম্ভ কৰিলে আৰু বস্কিয়া বুঢ়ী গোসাঁনী মন্দিৰটোত এজোপা বাঁহক পূজা কৰা হয় শুনিছো ইয়াৰে পুখুৰীটোত হেনো ভৰি ধুবলৈ নাপায় কেতিয়াবা আপোনালোকে আহিলে ইয়াৰ পুখুৰীটোত ভৰি নুধুব আৰু এই মন্দিৰটোত বহাগৰ 8 তাৰিখে গুৰুখীয়া সভা হয় আৰু তেতিয়া ইয়াত বহু ভক্তৰ সমাগম ঘটে আৰু এইফালে দেখিছেনে বহু দিনৰ মূৰত লগ পোৱাৰ পিছত আমাৰ দুজনীৰ হাঁহি আৰু এক চাওকচোন হাঁহি একদম ৰখাবই পৰা নাই তাৰ পিছত আহিব সময়ত এইফালে মা দেউতা ফটো উঠালো আৰু আমি উঠি